নিউট্ৰিলাইট তো কেতিয়াৰ পৰা আপুনি ইউজ কৰি আছে? 2.5 মাহ আগৰ পৰা। 2.5 মাহৰ আগৰ পৰা লৰাটোৰ মানে কিহৰ কাৰণে? সাউণ্ডৰ কাৰণে। ভাঙি যায়। সাউণ্ডটো ভাঙি যায়। কথা কওঁতে মানে মাষ্টাৰে কৈ থাকে যে জোৰে কও। ডাঙৰকৈ কোৱা বুলি কয়। কোৱাৰ পিছত আৰু শব্দটো ভাঙি যায়। ভাঙি যায় মানে সাউণ্ডটো অলপ লাহেকৈ ওলাই আহে। ঠিক আছে, এইটো 2 মাহ 2.5 মাহৰ পৰা খুৱাই আছে। এতিয়া প্ৰগ্ৰেছটো কেনেকুৱা হ'ল এইটো খোৱাৰ পিছত নিউট্ৰিলাইট চকলেট ফ্লেভাৰটো খাই পেলাই? এইটো খোৱাৰ পিছত আৰু এই ভাঙা শব্দটো নাহে। এতিয়া ভাল হৈছে? এইটো ভাল হৈছে। মানে খোৱাৰ ৰুচিটো বাঢ়িছে। আৰু ব্ৰেইনৰ ক্ষেত্ৰতেও যে ষ্টুডেণ্ট হয়, সৰু ল'ৰা পঢ়ি আছে ক্লাছ 2 ন? পঢ়াৰ ক্ষেত্ৰত কেনেকুৱা প্ৰগ্ৰেছ দেখা পাইছে ব্ৰেইনৰ? পঢ়াৰ ক্ষেত্ৰত কি কম এতিয়া, যি ঘণ্টা পঢ়াও, যি কেইঘণ্টা তেওঁ পঢ়িয়ে থাকে। নকয় যে মোৰ পঢ়ো বা এলেহুৱা ভাৱটো নাই আগৰ, মানে এক্টিভনেছটো আহিছে। খোৱাৰ ৰুচিটো যিটো খোৱাৰ ৰুচিটো আহিছে। আধা ঘণ্টাৰ পিছত তাক খাবলৈ দিব। খোৱাৰ ৰুচিটো ভাল হৈছে। ঠিক আছে, থেংক ইউ। এটা বহুত ভাল কথা। বাকী দুটা যে লৈছে সেই দুটা ল'ৰাৰ কেনেকুৱা কণ্ডিশ্যন, কিহৰ কাৰণে লৈছে? এটা ল'ৰাৰ কমজুৰি আছে। মানে দুৰ্বল, শাৰীৰিকভাৱে দুৰ্বল, শাৰীৰিকভাৱে মানে মানসিকভাৱে ক্লাছ 2 যেতিয়া আছিল, 1 বছৰ তেওঁ কথা ক'ব পৰা নাছিল। এতিয়া শৰীৰটো দুৰ্বল, তাৰ কাৰণে। আৰু এটা আৰু দ্বিতীয়টো এইটো পুতলা মানে কথাটো মানে মোৰ নাম এনেকুৱা পুতলা, সেইটোৰ কাৰণে। ঠিক আছে, দুয়োটাৰ কাৰণে আপুনি খুৱাক এইবাৰ, যাতে ভাল হয় তিনিওজন ল'ৰাৰে। তাৰপিছত নেক্সট আমি যেতিয়া মিটিং পাতিম বা বস্তু প্ৰডাক্ট ল'ম, তেতিয়া আমি এইবিলাক ভালকৈ বিশ্লেষণ কৰিম। আৰু থেংক ইউ টু MI লাইফষ্টাইল আমি জনাম নিশ্চয়।